আতৰি হয়নে মই কৈছোঁ এই গধূলি পাক এটা মাৰিব কেলে আপুনি গম নাপায় নেকি হে আজিকালি মেট্ৰিকৰ ৰিজাল্ট দিছে নহয় আমাৰ ল'ৰাটো বোলে ফাৰ্ষ্ট ডিভিজন যাব দেৰি নকৰিবি সেইফালে স্কুলৰ গেট বন্ধ কৰিব দেৰি হ'ব স্কুলৰ গেট বন্ধ কৰিলে হ'ব না ক'ব মোক কৈছো না মোক চাইকেল এখনো লাগিব আৰু মোক ঘড়ী এটা লাগিব আৰু মোক হেৰি এটা চশমা এখন লাগিব দিম আৰু কিবা লাগিব নি তই মোক এইটো দিবি নে সঁচাকে ক তই ঠগাও মোক সেইদিনাখনি কৈ দিম বুলি কৈ নাই দিয়া তই দিবি নে নিদিয় দিম হে পইচা পাতি যোৱা মূল্য তোক দিম বুলি তই মোক দিবি নে এইটো কথা ক'লে নুশুনা একেবাৰে চিতাই দিম হে দেৰি হৈছে সেইপিনে স্কুলৰ গেট বন্ধ কৰিলে তোৰ ৰিজাল্ট চাবলৈ পাবি হে খাবি বল মানুহে কি বুলি মোক কিন্তু তই পাছ কৰিলে মোক দিব লাগিব কিন্তু মোক চাইকেল এখন দিব লাগিব চশমা দিব লাগিব ঘড়ী এটাও দিব লাগিব পাবি পোৱা মতে যদি পাছ কৰ নহয় তোক যি লাগে মই তাকে দিম পাছ কৰিম মোক দিবি দে পাছ কৰিম মোক কিন্তু বস্তু কেইটা দিব লাগিব দেই মানে যাম কে ঘৰলে মই কৈ দিছো দিম বুলিছো চব পাবি দিব লাগিব চা সোনকালে ৰিজাল্ট আহিব ঘৰত মানুহ আহিব খবৰ ল'বলৈ আলু কি হ'ল কেনেকুৱা চাইছিলে নি মোৰটো এইটো ফেল কৰিলে দেখিছ ফেল কৰি থকচোন তই নিজৰটো চা মোৰ কিন্তু ভয় লাগিছে দেই কি হ'ব মোৰ ভয় লাগিছে তই কেলে কোৱা নাই সেই ষ্টেং দে ফিষ্টেং কৰিম বুলি পাছ কৰিম বুলিহে কৈছিলো তোক ষ্টেং নে চিষ্টেং কৰিম বুলি মই নাই কোৱা নহয় চা কৈছ হ'বলা চা ভালকে চা মই নাজানো এইবোৰ চাব মোৰ কিন্তু ভয় লাগিছে মোক কৈ দিছো দেই নিধকটো নেগুৰ নাইকিয়া বান্দৰটো এইটো কেলে আনিলো এইটো চা থাৰ্ড ডিভিজনৰ পৰা চাই যাওঁ ন থাৰ্ডটো ফাৰ্ষ্ট নি থাৰ্ডটো লাষ্টৰ ফালৰ পৰা কথা কৈছো তলৰ পৰা চা য'ৰ পৰা হ'লো চাই যা মই কোৱা বস্তু কেইটা দিব লাগিব আকৌ দিম বুলিছো মই মাৰক কৈ থৈ আহিছো এইবোৰ কথা থাৰ্ড ডিভিজনৰ পৰা চাওঁ ন চা বোলো য'তে হ'লো চা তোৰ নামটো পালেই হ'ল হেৰি পাছ কৰিলে যাওঁতে কিন্তু কেম্পৰ হোটেলত চিঙৰা এটা খুৱাই নিব খাবি চব খাবি খা পিতাই নগেন চাহাব পিতাকৰ নাম্বাৰটো নাই সি ফেল কৰিলে নাই আকৌ কি ডাঙৰ কথা তোৰ নিজৰটো চা থাৰ্ড নালিয়া থাৰ্ড নালিয়া পিতাই ইংলিছ চাহ পিতাক ভলুকা সিও ফেল কৰিলে তাৰো নাম্বাৰটো নাই তোৰ নিজৰটো চা আনৰবোৰ বাদ দে পিতাই এবাৰ ছেকেণ্ডত চাওঁ ন চা ছেকেণ্ডটো চাওঁ সেইটো এই নহয় ৰ পিতাই পাছ নাই কণী মোক ভয় লাগিছে কৈছ দুটাকে টিউচন মাষ্টৰ দিছো ফেল কৰিলে কেনেকে হ'ব কৈছ ভালকে চা তোৰ মই ভয়কেইটাত চুই হাত এটা কৰি লওঁ দে মই তোৰ ভয়কেইটাত চুই হাত এটা কৰি লওঁ কৃষ্ণ হ'ব এতিয়া চাচোন চা পাছ কৰিছ বা কেনেবাকে নকৰিলে কেনেকে হ'ব অতখন টকা পইচা ভাঙিলো তোৰ লগত এবাৰ ছেকেণ্ড ডিভিজন চাওঁ ন পিতাই সেইটোতো চাচোন সেইটোতো চা পিতাই প্ৰিন্সিপাল ল'ৰাটো ফেল কৰিলে ইয়াৰ নাম্বাৰটো নাই মৰাটো তই আনৰ কথা কেলে কৈ আছো তোৰ নিজৰটো চা বোলো ভালকে পিতাই
অবিতা হা এবাৰতো দুইটা ভৰিতে চুই এটা কৰি লওঁতে ফাৰ্ষ্ট ডিভিজনত চাম এবাৰ ছেকেণ্ড ডিভিজনত নাই মই ফেইল কৰিছো নি পিতাই ফেল কৈছ তইতো দুইটা ভৰিতে চুই দে এটা তই প্ৰাৰ্থনা এটা গাবি দেই হে অবিতা 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 কিবা এটা দে আকৌ। হে প্ৰভু কৃপা কৰা তুমি মোৰ অন্তৰ্যামী ঐ হৈছে উঠ এতিয়া প্ৰাৰ্থনা গাই থাকিলে নহয় ইজল চা ঘৰত সেইখন মানুহ আহিবই পায় খবৰ ল'বলৈ অবিতা এইটো কাৰ নাম সেই ধৰি অবিতা এইটো ঠিকানা পিতা কি পাছ কৰিছে অবিতা অবিতা হা অ মই ফাৰ্ষ্ট ডিভিজনতো মোৰ নাম বাৰু নাই অ পিতা অ খালি দুটা অবিতা অবিতা মই ফাৰ্ষ্ট ডিভিজনত নাই নহয় মই কৈছো নাই ফাৰ্ষ্ট ডিভিজনত নাই বুলি তোৰ যেতিয়া ফাৰ্ষ্ট ডিভিজনটো নাই ছেকেণ্ডতো নাই থাৰ্ডতো নাই তেনেহ'লে মোৰ ল'ৰা তই ষ্টেণ্ড কৰিছ বুজিছ এই ষ্টেণ্ড ক'ত চা অবিতা কল্পনাৰো অকমান লিমিট থাকিব লাগে বুজিছ অ ইংলিছ চাহ ল'ৰাটো ফেইল কৰিছে অ প্ৰিন্সিপাল ল'ৰা ফেইল কৰিছে অ কেৰাণী ল'ৰা ফেইল কৰিছে তই কি প্ৰফেচাৰ নেকি হা তোৰ ল'ৰা কেনেকুৱা ৰিজাল্ট হ'ব তই অনুমান কৰিব নোৱাৰ তই গেলামাল দোকানীহে মই ফেইল কৰিম বুলি তই আগেয়ে জানিব লাগে হা এতিয়া তই মোকহে উভতি থৈছ হা অতখন টকা পইচা ভাঙিলো গৰুৱে ছাগলীয়ে বিচিলো তোৰ লগত এতিয়া কি তই ষ্টেণ্ড নাই কৰা নি এবাৰ চাৰিবাৰ দিছো আৰু এবাৰ দিম পাছ কৰিম পাঁচবাৰ হ'ব পিতাই আৰু এবাৰ আৰু এবাৰ দিবি আৰু এবাৰ দিবি তই কলৈ যা মই আহিলো পিতাই মোক লৈ যায় আকৌ ঘৰলৈ আহক ভাল পিটন দিম চালা ল'ৰাৰ লগত টকা পইচা ভাঙি শেষ কৰিলো এতিয়া আকৌ মানুহৰ পৰা এইবোৰ হ'বলৈ পাইছে বোলো ল'ৰা ভালকে চাবা ভালকে পঢ়োৱা না এতিয়া কি মোক ফল দিলে নহয় টকা পইচা ভাঙি শেষ কৰিলো তহঁতৰ পৰা হ'বলৈ পাইছে ভালকে দুমাৰমান দিম আজি তাক আহকচোন যাব নোৱাৰা অৱস্থা কৰিলো মইতো ভকত ওলালেহি তই আজি পাবি মোৰ পিছে ওলালি মই বোলো ক'ত মৰগে যা বুলি এৰি থৈ আহিছিলো একো নকবা যি কৰিলে একো নকবা আকৌ এবছৰ চেষ্টা কৰিলা মানুহৰ এইবোৰ হয় আৰু তই মাৰিবি ইমান নাযা পিতাই 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 নেমাৰ বুলি ক মোক পিতাই তই নেমাৰ বুলি ক পিতাই খং কৰি আছ নি খং নকৰি মোৰ আনন্দ লাগিব আনন্দ লাগিব সেই তোৰ কাৰণে কিমান টকা পইচা খৰচ কৰিলো তই জাননে সেই হালোৱা গৰু বিকিছো এপিনা কথাখিনি শুন 3 ঘণ্টা আঁঠু কাঢ়ি বহি থাকিব এবাৰ দিম পাঁচবাৰ হ'ব তই মোক কিমান প্ৰতাৰণা কৰিলি আৰু এবাৰ দিয় এইবাৰ মই সেই মাটিখিনি বন্ধকি দিলে হ'ব হাজিৰা কৰিম পাঁচবাৰ হ'ব হাজিৰা কৰে হ'ব দে এবাৰ মাফ কৰি দে তোৰ পইচা থৈছো হ'ব ঠিক আছে আৰু এবাৰ দে বাৰু সেইখন সুবিধা দিছো কিন্তু অহাবাৰ দি তই সেই ষ্টেণ্ড কৰিব লাগিব